জুগুৰিপাৰ গাঁৱত যিটো আমাৰ ওৱেৰহাউছ প্ৰকাণ্ড ওৱেৰহাউছ ২৭,০০০ টন ইয়াত মানে ৰাখিব পাৰিব এনেকুৱা ডাঙৰ এটা ওৱেৰহাউছ আমাৰ কুঞ্জু বাইদেৱে ইয়াত নিৰ্মাণ কৰিছে। তেখেতক মই কংগ্ৰেচুলেশ্যন জনাইছোঁ। আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমত এতিয়া এটা নতুন জাগৰণ এগ্ৰিকালচাৰৰ ক্ষেত্ৰত আনিব এটা সক্ষম হৈছে আৰু ইয়াৰ কাৰণে যিটো আমি শুনি আছিলোঁ পাঞ্জাৱ হাৰিয়ানাবিলাকত গভৰ্ণমেণ্টে চৰকাৰক বহুত সহায় কৰে। আমাৰ বহুত বছৰ হ'ল দেৰি হ'ল, কিন্তু এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোনো এটা উন্নত ৰাজ্যত যি ছিষ্টেমত আমাৰ খেতিয়কবিলাকক সহায় কৰা হয় তেনেকুৱা একে ছিষ্টেমটো ইয়াত 100% লাগু কৰিছে আৰু সেইটো তেখেতৰ তত্ত্বাৱধানত মোৰ ইজি কৰি দিয়া হৈছে যে এটা বতৰত যেতিয়া নেকি ধান ওলায় তাত PPC চেণ্টাৰবিলাকত যাই পেলাই ধান কিনিব, তাত ইজি কৰি দিয়া হৈছে যে আপুনি এইটো যিমান লাগে ইমান এক্সটেণ্ড কৰিব পাৰে আৰু ধানখিনি এটা উচিত মূল্য দি পেলাই য'ত আগতে মাজত দালালে পইচা খাই আছিলে, মাৰ্কেটটো কেতিয়াবা উঠাই কেতিয়াবা নামাই দিয়ে, তো এইবিলাক চব মানে শেষ কৰি পেলাই এতিয়া ডাইৰেক্ট ফাৰ্মাৰে যাতে উচিত মূল্য পাব পাৰে ইয়াৰ কাৰণে এতিয়া আমাৰ PPCবিলাক বনোৱা হৈছে, গুদামবিলাক বনোৱা হৈছে আৰু মিলিং যিমান পাৰে মিলটো এইটো মানে দিয়া হৈছে ছাবচিডাইজ এটা ৰেটত মানে এটা লোন দি পেলাই এইটো বনাব দিয়া হৈছে। চ' অসমত এতিয়া প্ৰায় ষ্ট্ৰাকচাৰটো আহি গৈছে, হয়তো এই বছৰত একদম খুব ভালকৈ হৈ যাব। ইয়াৰ পিছত ডাইৰেক্টলি ফাৰ্মাৰবিলাকে আজি ধানটো এটা উচিত মূল্যত বিক্ৰী কৰিব, মিলিং হ'ব, FCI লৈ যাব আৰু লগে লগে নেক্সট খেতিৰ কাৰণে প্লেনিং কৰিব পাৰিব। চ' সেইটো আমাৰ কাৰণে এটা ডাঙৰ এটা ভাল এটা এচিভমেণ্ট এণ্ড ৰিজাল্ট বুলি ক'ব লাগিব। সেইকাৰণে গ্ৰাম্য অঞ্চলৰ খেতিয়ক ৰাইজৰ হৈ পেলাই মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু এই অঞ্চলৰ ৰাইজক মই অনুৰোধ কৰিছোঁ যে গুদামটো কোনোবা নিৰ্মাণ কৰিছে সেইটো তেখেতৰ যদিও এইটো মানে ব্যক্তিগত বুলি তেখেত ভাবিব পাৰে, কিন্তু সেইটো ৰাইজৰ কাৰণে। তো সেইকাৰণে সকলো ৰাইজে যাতে এই গুদামটো ভালকৈ চলাত সকলো সহায় কৰে ইয়াৰ কাৰণে মই অনুৰোধ কৰিছোঁ। এইখন মাত্ৰ নহয়, যিমানখিনি গুদাম নিৰ্মাণ কৰা হ'ব, যিমানখিনি মিল নিৰ্মাণ কৰা হ'ব, এইটো অভাৰঅল আমাৰ লোকেল ইকনমিটো মানে ডেভেলপ কৰা এইটো সহায় কৰিব। সেইটো যাতে চবে আগবাঢ়ি আহে মই সেইটো অনুৰোধ কৰিছোঁ। দুটাকৈ মুখ্য অচল হৈ পৰিছে বৰ্তমান কি কৈছে? যি দুটাকৈ ৰাস্তা অচল হৈ পৰিছে বৰ্তমান। কোনটো ৰাস্তা? মুখ্য ৰাস্তাটো MB ৰোড, তাৰপিছত এতিয়া আমাৰ অসমৰ ইতিমধ্যে আজি দেখা পাইছে বহুতখিনি MLA বিলাকৰ যিখিনি স্কিম, সেই MLA বিলাকক যিখিনি স্কিম দিছে অসম চৰকাৰে সেই ৰাস্তাবিলাকৰ লিষ্ট ওলাই গৈছে। কেইদিনমান পিছত আমাৰ গুডউইলৰ ৰাস্তাৰ লিষ্ট ওলাই যাব আৰু ইয়াৰ পিছত আমাৰ কাউন্সিলৰ পৰাও বহুত ৰাস্তা আমি বনাবলৈ হাতত লৈছোঁ। ইয়াৰ পিছত যিখিনি ৰাস্তা ৰৈ যাব এইটো স্পেচিয়েলি আমি নিৰ্মাণ কৰাৰ কাৰণে ব্যৱস্থা কৰিম। 2024 কি ৰণকৌশলে আগবাঢ়িব চাগে? চাওক, ৰণকৌশলটো ইমান সোনকালে কোৱা নাযায়, এইটো ওচৰতে ক'ব লাগিব ইলেকশ্যনত। এতিয়াই যদি ৰণকৌশলটো কৈ দিয়ে বেলেগক শিকিব নহয় আমাৰ পৰা, তো সেইকাৰণে পিছত কৈ দিম। আমাৰ একো স্থিতি নাই, আমি য'ত আছোঁ তাতে আছোঁ। হাগ্ৰামাই উৰে, হাগ্ৰামাই নাচে, হাগ্ৰামাই গা ধুৱে, হাগ্ৰামাই ভাত খায়, হাগ্ৰামাই শুই থাকে, হাগ্ৰামাই কান্দি থাকে। ইটোৰ লগত আমাৰ কি লিংক আছে? আমাৰ লিংক আছে বড়োলেণ্ডৰ 35 লাখ জনসাধাৰণক শান্তি দিব লাগে, শান্তি ঘূৰাই অনাত আমি কাম কৰিব লাগে। সকলো যুৱকসকলে ভাল শিক্ষা পাব লাগে, খেতিয়কসকলে ভালকৈ খেতি কৰিব পাৰিব লাগে, সকলো জাতি জনগোষ্ঠী মিলি ভালকৈ চলিব পাৰিব লাগে, সেইটোৱে আমি বিচাৰিছোঁ। গতিকে হাগ্ৰামাই উঠে না বহে না কান্দে না হাঁহে, এইটোৰ লগত আমাৰ কি লিংক আছে? তেখেতক সোধক, মঞ্চটো ক'ত কোনে কি যায় এইটো তেখেতক সুধিলে ভাল হ'ব।